কি হবি ডাকু মানুহ মাৰিব পাৰিম না হয় নেকি তো কোনে একো বুদ্ধি দিছে আপুনি উল্টা উল্টা কথা মই কেতিয়া বুদ্ধি দিলো পাহৰি গেলোং না মাথা আচ্ছা ৰচন কিন্তু তই কেইটামান বিপৰীত শব্দ কচোন বিপৰীত মানে বিপৰীত শব্দ কেনেকে বা ক'ব লাগিব মই ধৰ কম আৰু অ মই যিটো শব্দ কম তাৰ মানে বিপৰীত শব্দ আৰু কেনেকে বা ক'ব লাগিব বুজাই কচোন মই দিন বুলি ক'লে তই ৰাতি বুলি ক'ব লাগিব অ মই ভাল বুলি ক'লে তই বেয়া বুলি ক'ব লাগিব উল্টা অ মই ল'ৰা বুলি ক'লে তই ছোৱালী বুলি ক'ব লাগিব উল্টা উল্টা আপুনি কৰে পিছত ক'ব লাগিব না আগত মই কোৱাৰ পিছত ক'ব লাগিব হয় নেকি অ হ'ব দেচোন চেষ্টা কৰোঁ অ ক'ব লাগিব অ কচোন উল্টা উল্টাকে ক'ব লাগিব বুজি পাইছা তোৰ বুজি পালোঁ নে ভালকে বুজি পাইছ ভালকে বুজি পাইছোঁ অ কি হ'ল কি বা শুনাই পাহৰিলি বুজি পাইছি আচ্ছা আচ্ছা তই বোলেচোন মই এটা শুনা পাইছো মোক সিদিনা সি দিছেও কৈছে অ আৰু সিদিনা হ'লে লুজ কেৰেক্টাৰো কৈছে অ সি আজি আহিব পাৰোঁ অ তই বোলে ইংৰাজীও মাতিব জানো ইংৰাজী পাৰে মাষ্টৰে মাতৰ নামে চাই থাকে মোক মাছৰে চাই থাকে চাই থাকে কি বুলি কয় তোক ইংৰাজী টাইগাৰ টাইগাৰ বুলি কয় বাঘ বুলি কয় মই ইংৰাজীত মাষ্টৰে ভয় কৰে হয় নেকি আচ্ছা মাছৰে ভয় কৰে ভয় কৰে ঠিক আছে মই ৰাইজৰ আগতো ট্ৰেইন চলিছে নে তাক সুধিম কি বস্তু ট্ৰেইন চলিছে খোৱা বস্তু নেকি খালি খাওঁ খাওঁকে থাক নেকি কি বা ট্ৰেইন চলিছে বুজি পোৱা নাই মই এটা শব্দ অসমীয়াত ক'ম অ সেইটো তই ইংৰাজীত কবি আপুনি ইংৰাজীত ক'ব মোক মই এতিয়া ইংৰাজীত ক'ব তই বোলেচোন বাদ ইংৰাজীত নহয় ৰাতি মই ইংলিছ দিনতহে পাৰোঁ এতিয়াতো পোহৰ হৈ আছে ধুনীয়া দিনৰ নিচিনা নহয় ভালকে ভল্টেজ নাই না তাৰমানে নোৱাৰ চেষ্টা কৰোঁ নিচোন কিবা ক'ব লাগিব ৰাইজৰ আগত কথা আছে কিন্তু মাৰ খাই মৰিব লাগিব না নালাগে অ ক'ব পাৰিবতো চেষ্টা কৰোঁ নিচোন অ ধৰি ল এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে কি কৰিব লাগিব ইংৰাজীত ক'ব লাগিব মই ক'ব লাগিব অ কি বুলি ক'ব লাগিব ধৰি ল ধৰি ল'ব ৰ মোৰ কাকে ধৰিছ আপুনি যে ধৰিব দিছে ধৰি ল'ব দিছোঁ মই ইয়াতে নহ'লেও মনতে ধৰি লৈছোঁ মনত মনটো বা ক'ত দিছে ধৰি লৈছোঁ দেও অ মনতে ধৰি ল এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে ইংৰাজীত ক'ব লাগিব ক এতিয়া ক'ব লাগিব না অ এতিয়াই ক'ব লাগিব তই টাইগাৰ নহয় জানো টাইগাৰে দে ইয়াকে ফাঁচি গেলোঁ ক পাৰে অ ইংৰাজীত না অ এ বি চি ডি কি এ বি চি ডি মাতি আছ নহয় বহুত দিন ইংলিছ কৰে মামৰ খাইছে চাফা কৰি লৈছোঁ চাফা কৰি লৈছে ইংলিছ মাত। কি কৰি আছিল নো পাহৰিলি তাকেতো শুই শুই পায়খানা কৰি আছে বাচ্চাটো অ দি কি দি বলছো ইংলিছত অ দি দি বাচ্চা ইস অফিস ঘুমে ঘুমে পায়খানা অফিস বিছনা বিছনা তোৰ মূৰতো হৈছে ৰাতি উঠিছে এখানে পাৰা নাই নেকি সেইকাৰণে তই মাষ্টৰে প্ৰাৰ্থনা পায় ন তাকেতো আচ্ছা উল্টা শব্দ কেইটা ক উল্টা শব্দ কেইটা অ ক আৰু মই বুজি কৈছোন কেনেকে ক'ব লাগিব মই দিন বুলি ক'লে তই ৰাতি ভাল বুলি ক'লে বেয়া ল'ৰা বুলি ক'লে ছোৱালী উল্টা এওঁ বুলি ক'লে তেওঁ তেওঁ অ উল্টা উল্টা আপুনি কোৱাৰ পিছত মই কোৱাৰ পিছতে ক'ব লাগিব দেচোন দে বুজি পাইছাতো বুজি পাইছো কম নে নকম নে কম নকম ৰ না মোক আৰম্ভ কৰিব দে নাই মই চেষ্টা কৰিলোঁ এইটো সি আৰম্ভ কৰিয়ে দিলে এই চব চেষ্টাই কৰি দিলা হেই অলপ মনে থাকচোন সেইটো অলপ ভুকি থাককচোন ৰ না বিপুল মোক ক'ব দে সেই বুলবুলে মই শুনিছোঁ কৈ থাককচোন তই আৰম্ভ কৰিয়ে দিলি তই তাৰমানে চেষ্টা কৰি দিলি হেই কি কথা কয় এই সেইটো কি কথা শুনি থাকে মাথা বেয়া কৰি দিব ই চব জ্ঞান বাঢ়াই দি কৰি ধেৎ তেৰিকা মোক কথাটো আৰম্ভ কৰিব দেচোন সেইটো মই কথাটো চেষ্টা কৰিলোঁ তো দিন ৰাতি ৰাতিপুৱা গধূলি ভাল বেয়া ল'ৰা ছোৱালী মহিলা মোটা অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰি দুখন ননচেন্স গুড চেন্স ৰাম এই ৰহি হে ভগৱান এই চৈতান মুখত ঘোচা মাৰি দিম কপালত চুমা খাই দিম ইয়াৰ লগতে কি হ'ব নহয় ইয়াৰ লগতে কি ভাল হ'ব নহয় এই কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব ৰ ইয়াকে মই ভাল ব্যৱস্থা কৰিব লাগিব তোক কোৱা নাই বুলি কৈছো নহয় আপোনাকে কৈছোঁ বুলি কৈছোঁ নহয় তই এক মিনিট মনে মনে থাকচোন আপুনি 2 মিনিট কৈ থাককচোন মুখত ঘোচা মাৰি দিম কপালত চুমা খাই দিম ননচেন্স ফুল চেন্স হাফ ফুল বেৰে
ননচেন্স ফুল চেঞ্জ এক বেলেগ ব্যৱস্থা কৰিম ৰ এয়া ভাল ব্যৱস্থা কৰিব লাগিব ৰ তোক কোৱা নাই বুলি কৈছো তোন আপোনাকে কৈছো বুলি কৈছো নহয় অলপ মানে মনে মনে থাকচোন আপুনি কৈ থাককচোন মনে মনে থাকবিনে শুনি থাককচোন ঠিক আছে মই নাযাওঁ দে ঠিক আছে মই নাজানো দে মই নাযাওঁ দে মই যাওঁ দে যা আহ মই এতিয়া নাযাওঁ দেই মই এতিয়া যাওঁ দে মই এতিয়া নাযাওঁ দেই মই এতিয়া যাওঁ দে নাযাওঁ দে যাওঁ দে নাযাওঁ দে যাওঁ দে যা আহ নাযাওঁ বুলি কৈছিলো মই যাওঁ বুলি কৈছো নহয় নাযাওঁ বুলি কৈছিলো যাওঁ বুলি কৈছিলো নাযাওঁ দে যাওঁ দে যা আহ নাযাওঁ বুলি কৈছিলো যাওঁ বুলি কৈছো নহয় আহ যা যা আহ মই তাৰমানে নাযাবি আপুনি তাতে আহিব মই নাযাওঁ বুলি কৈছো নাযাওঁ মই নেগেলো যাওঁ বুলি কৈছো গিলো যা আহ যা বুলি কৈছিলো এইখিনিতে আমি আৰু কি হৈছে কৌতুক অভিনেতা বিপুল ৰেখা দেৱক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ সম্পাদক